हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা কৰো ভাল আৰু ময়ো ভাল মোৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ভাবিলো অলপমান পথাৰফালে ওলাই যাওঁ লগতে আপোনালোককো দেখুৱাও আমাৰ পথাৰখন কেনেকুৱা কি আছে তো ভিডিওটো শেষলৈ চাই থাকক বেলেগ একো নাই আৰু পথাৰত যাওঁ তেনেকুৱা একো কাণ্টেনো নাই দেখাবলৈতো মই ডেইলি যি কৰি থাকোঁ তাকে অলপ অলপ দেখাবলৈ চেষ্টা কৰিম বেয়া নাপাব আৰু ভিডিওটো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে সিদিনাখন যে পুখুৰীটো সিঁচিছিল আপোনালোকক অলপকৈ দেখাই দিওঁ বলকচোন চিল আমাৰ ঘৰৰ নাও এতিয়া নাওখনৰ অৱস্থা কেনেকুৱা হ'ল চাওক ভাগি গ'ল আৰু এখন মানে আৰু ভাল নহ'ব আৰু এনেকৈ পেলাই থৈছে লগতে পুখুৰীটো চাওক পানী হৈ গ'ল নিজে পানী হৈ গ'ল ওচৰত পানী আছে যে তো চাগে পানীবিলাক আহি গ'ল আৰু কেনেকৈ আহিল নাজানো আৰু হাঁহবিলাক পুখুৰীত হাঁহ ইয়াতে মানে হাঁহ চাহ পুহিবলৈ ভাল হয় আৰু ওচৰতে পানী পুখুৰী থাকে ন তো হাঁহ পুহিব ভাল গৰু ছাগলী এনেকুৱা বহুত বস্তু ঘৰুৱা বস্তু পুহিবলৈ সহজ হয় যিহেতু ওচৰতে পথাৰ পানী বিল আছে তো পুহিবলৈ ভাল হয় লগতে ভিডিওটো দেখাবলৈ তেনেকুৱা একোৱেই নাই তথাপিও অলপকৈ মই যি কৰোঁ তাকে দেখুৱাওঁ তো ভিডিওটো শেষলৈ চাই লওক এইডাল সিদিনাখন এইডাল বস্তু মই দেখাই পোৱা নাছিলোঁ চাওকচোন এই কণী জলকীয়া জোপাটো কেনেকুৱা লাগি আছে কি জলকীয়া বাৰু এজোপা কমেণ্টত জনাবচোন যদি আপোনালোকে জানে মই বাৰু জানো হেল্ল' বাইদেউ কি কৰি আছা তুমি দোকানৰ ভিতৰত কাৰোবাৰ লগত চেনি তেনি খাই আছা নেকি এছএমএছ চাই দে একো নহয় দে চাই দে আকৌ নিলে কি আমাৰ কিমান ভাল দেখিছে কলেজৰ পৰা এক্সাম দি আহি আকৌ ৰেষ্ট লোৱা নাই আকৌ দোকানত পোৱা বিজি হৈ গ'ল এনেকুৱাহে ছোৱালী হ'ব লাগে কি কৰি আছে আপোনালোক এইজনী বাইদেউ শুই আছে হেল্ল' কি কৰি আছা তুমি চাওঁ তোমাৰ মুখখন এবাৰ দেখা দিয়া তুমি হামো কৰি আছা এইজনী বাইদেউ শুই আছে এইজনী ৰাজু কি হেল্ল' উঠা দুজনী মহাশয় গৈ আছে হেল্ল' বাইদেউ হাই কৈ দিয়া এয়াহে ভাল ছোৱালী এফালে আমাৰ খুৰীহঁতৰ মানে বাৰী আৰু লগতে আছে এখন থান কৃষ্ণ মানে শিৱ থান ভিডিঅ' দিবলৈ তেনেকুৱা একো কাণ্টেনে নাই কি দিম তাকে ভাবিলোঁ ডেইলি
ঘৰত থাকিনো কি কি কৰি আছোঁ তাকে আপোনালোকক দেখাই থাকোঁ। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। কি ধুনীয়া। কোনফালে যাবি কোনফালে যাবি কি বস্তু কি ফটোশ্বুট কৰিছা? অঁ সেয়া ফটোশ্বুট কৰি আছে কিবা বন গছ এডাল তাকে ফটোশ্বুট কৰি আছে। এইবিলাক আমাৰ লগত আহা কি ক'ম লগৰী লগৰী ব'লা ব'লা আমি সিফালে যাম। ইয়াতে বোলে এজনীয়ে ৰীল বনাব সেইকাৰণে আমাৰ লগত আহিছে আৰু তাকে ৰীল কেনেকুৱা ৰীল বনাই আপোনালোকক দেখাম। কি ধুনীয়া হৈছে ফুলসোপা। আগতে আৰু ভাল আছিলে। এতিয়া ফুলবিলাক সৰি সৰি গৈছে ন, মানে গুটি লাগিছেতো মানে ফুলবিলাক সৰি গৈছে। আৰু কেইদিনমান আগত আহোঁতে আৰু ধুনীয়া হৈ আছিল, তেতিয়া আপোনালোকক ইমান ভালকৈ দেখাবলৈ নহ'ল। এতিয়া কিন্তু ধুনীয়া হৈছে। মানে মই দেখাই থাকিম। আহি দিনবোৰ কেনেকৈ যায় গমেই পোৱা নাযায়। মানে ইহঁতৰ লগত ইমানে ব্যস্ততা হৈ যাওঁ হাঁহি ধেমালি মাজেৰে, তো দিনটো কেনেকৈ যায় গমেই নাপায়। লগতে মোৰ ল'ৰাকেইটাতো কথা ক'বই নালাগে আৰু সিহঁতৰ লগতো দিনটো কেনেকৈ যায় ক'বই নোৱাৰোঁ। তথাপিও ভিডিঅ' দিবলৈ টাইমেই নাপাওঁ। তথাপিও ঘৰত আহিছোঁ যিহেতু, তো ঘৰৰ পৰিৱেশটো অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ যিমান পাৰে শ্বেয়াৰ কৰি দিব। অলপমান আগুৱাই যোৱাত সহায় কৰিব, তেতিয়াহে ভাল লাগিব মোৰ। লগতে ভিডিঅ'বোৰ দিবলৈও মোৰ তেতিয়া ভাল লাগিব। যাৰে গৰু আনি আছে ভিডিঅ' কৰা বুলি গম নাপায় মানে কৰি আছোঁ। আছে দেখিছেনে? বেলেগ ধুনীয়া। তালৈ নাযাওঁ আৰু দূৰ হৈ যাব ন। লগতে পিতাইকো লৈ আনিছোঁ, তো তালৈ যোৱাটো সম্ভৱ নহয়। গতিকে ইয়াৰ পৰাই আপোনালোকক অলপ অলপকৈ দেখাই দিছোঁ। মজা 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 আনি আছে ছাগলী। বৌয়ে ছাগলী নিব আহিছে যে, বৌৰ লগতে ছাগলী নিবলৈ আহিছোঁ। লগতে আমাৰ পিতাই সৰিয়হৰ মাজত সোমাই কি কৰি আছে চাওকচোন। পুৰা সৰিয়হ। বনাইছে আৰু এজনী লাজুকী বাই বনাইছে আৰু ষ্টেটাছ তো মোক নেদেখাবা, মই একদম গেন্ধেলি হৈ আছোঁ। মোক নেদেখাবা। ঘৰলৈ যাবি নে ৰিলছ বনাবি? ঘৰলৈ যাওঁগৈ আৰু কিমানো পথাৰত থাকিম অঘৰী মানুহৰ নিচিনা। তো ঘৰলৈ যাওঁগৈ। এইকেইটা টিকলা আহি আছে আমাৰ পিছে পিছে। আহি থাকা কাকলি বাই, আহি যোৱা। ঘৰলৈ যাওঁগৈ। আগত এজনী গৈ আছে।
বাইদেউ তোমাৰ ঘৰলৈ যাবলৈ হ'লেই নেকি? কিয় আহিছিলানো? আছিলে এইবিলাক ৰঙালাও খেতি এইবিলাক আমাৰ কৰিছে দেই। ব'লা তো অলপমান আগৰ ফালে যায় চাই আহোঁ। এইফালে সৰিয়হৰ ফুল নাইকিয়া হৈ গ'ল। সিদিনা আহোঁতে ফুল আছিলে, আজি ফুল নাইকিয়া হৈ গ'ল। এইফালে লগতে আছে এখন জংঘল গছ-গছনি। এইফালে আমাৰ ৰঙালাওখিনি সিদিনাখন আপোনালোকক অলপ অলপ দেখাইছিলোঁ, তেতিয়া অলপ সৰু হৈ আছিল, আজি ডাঙৰ হৈ গ'ল দেখিছেনে? এইয়া ৰঙালাওখিনি বহুত দল আছে। আগে আগে মই ভিডিঅ' বনাই গৈ থাকিম। এইফালে আমাৰ বাহঁতে আনি আছে ছাগলী। এইজনী ধৰিব নোৱাৰি দেই, কেমেৰা কোৱালিটি বেয়া যে, বেচা নাপাব আৰু। কি মানুহ বনাই থৈছে চাওক। ওচৰৰ পৰা যাই চাই আহোঁ বলচোন। ওচৰৰ পৰা যাওঁ ৰ'ব। সেইটো আৰু নাপাওঁহে নেপাওঁ কেতিয়া ন ৰঙালাও গাল গছকিলে মোক দাদাই চেচ কৰিব, বেয়া গালি দিব। এইটো টকলা, এই টকলাহে। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। ये खेती का बॉस है। এইফালে আমাৰ মহাশয় এইফালে আগত আছে কিবা বিলাহী নেকি, ৰকচোন চাই আহোঁ এবাৰ। অলপ দেৰি কৰি চাই আহোঁ। ফালে বেলেগৰ পানী দি থৈছে। ইয়া ৰঙালাও গুৰিত পানী দিলেহে ভাল হ'ব যে, পানী দি থৈছে। দেখিছে আমি গৈ আছোঁ। এয়া আগত এজনী আমাৰ সহপাঠী আৰু এয়া আমাৰ ইউটিউবাৰজনী। ইউটিউবাৰ নহয় দেই, হয় দিয়ক ইউটিউবাৰ। আৰু দেখিছে এয়া মাক পুতেকৰ তামাম ঐজা চলিছে। আৰু এয়া বিলাহী মাজত মানুহটো দেখাই দে আকৌ। এয়া মানুহটো দেখিছে, মানুহ বনাই থৈ দিছে। আৰু এইফালে এটা মানুহ দুটা বনাই থৈ দিছে। আৰু আমাৰ গাঁৱৰ পৰিৱেশ অতি সুন্দৰ দেখিছে। আমাৰ ফালে কিলো আহি আছে। হয় আপুনি ঠিকেই কৈছে। দেখিছে মানুহবিলাকে গৰু লৈ আহি আছে। এয়া আমাৰ গাঁৱৰ পৰিৱেশ। আকাশে দি উড়ে যায় পলকতে
ভিডিঅ'টো যদি চাই ভাল লাগিল দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ পোনপ্ৰথমে পাব তো আজিলৈ বাই 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 সৰু বাই বাই কৈ দিয়া বাই 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 বাই